বিহুৰ আয়োজন পিঠা পনা বনোৱাৰ অলপ ব্যস্ত থকাৰ বাবে ভিডিঅ'বিলাক আপলোড দিব পৰা নাছিলোঁ, সেয়ে এতিয়া দি দিছোঁ, নহ'লে বাকী থাকি যায় ভিডিঅ'বিলাক। বিহু যিহেতু বিহুৰ আয়োজন চলি আছে, এইফালে আমি নিমকি বনাই আছোঁ। কেনেকুৱা হৈছে নিমকিবিলাক ক'ব আপোনালোকে। এয়া মায়ে নিমকি বনাই আছে আৰু মই এনেকৈ ভিডিঅ' বনাই আছোঁ। পাপাই পিঠা খুন্দিছে তিল পিঠাৰ কাৰণে। প্ৰতি বছৰ পাপাই খুন্দে এনেকৈ পিঠা। পাপাই পিঠা খুন্দিছে, মায়ে পিঠাগুড়িবিলাক চালিছে এনেকৈ। নাৰিকলৰ লাৰুৰ বাবে এয়া মই নাৰিকল ভাজি আছোঁ এনেকৈ। নাৰিকলখিনি অলপ বেছি ভজা হ'ল, বেছি একো নহয়, ভালেই হ'ব, এয়াও বেয়া নহয়। আৰু এয়া লাডু বনাই গৈ আছোঁ আমি, মা মই। হৈ গ'ল আৰু এনেকৈ বনাই আমাৰ নাৰিকলৰ লাড়ু কমপ্লিট। এইফালে মই পোলাও বনোৱাৰ যোগাৰ কৰিছোঁ। মায়ে পিঠা বনাই আছে যিহেতু মই ভাবিলোঁ পোলাওকে বনাই দিওঁ। এই ফ্ৰেঞ্চবিন, গাজৰ, মটৰ এইবোৰ মই যোগাৰ কৰি দিলোঁ। ফ্ৰেঞ্চবিন আৰু গাজৰ কাটি ল'লোঁ, মটৰ গুচাই উলিয়াই ল'লোঁ, আৰু এয়া কিবাকিবি দিম আৰু অকণমান তেনেকৈ বনাবলৈ লৈছোঁ। তাৰপিছত চিকেন আছে, চিকেন মায়ে বনালে, চিকেন বনাই বনোৱা, মই পোলাও বনাওঁ। আৰু তাৰপিছত মায়ে পিঠা বনোৱাত ব্যস্ত হৈ আছে, সেয়া মই দেখাম আপোনালোকক। এয়া চিকেন মায়ে বনাই থৈ গৈছে, আৰু এইফালে মই বনাই আছোঁ। মায়ে পাছফালে চৌকাত বনাই আছে জুই জ্বলাই পিঠা। মই ইয়াত ৰাতিৰ খোৱা আইটেম বনাই আছোঁ। এয়া এইফালে মায়ে পিঠা বনাই আছে জুই চৌকাত, মই দেখুৱাইছোঁ। এনেকৈ বনাই আছে। মোৰ হৈ গ'ল বনাই, মই আহিলোঁ, এয়া মাৰ ওচৰত আহিছোঁ, দেখিছোঁ এয়া মায়ে পিঠা বনাই আছে। মায়ে এতিয়ালৈকে বহুত পিঠা বনাই ল'লে মই ভিতৰত থাকোঁতেই। মাৰ পিঠা বনোৱা হোৱাৰ পিছত এয়া মই লাডু বনালোঁ। এয়া চুজি লাডু, আৰু ইয়াত দিছোঁ খিচমিচ, কাজু আৰু ঘিউ দি ভাজিছিলোঁ। তাৰপিছত এয়া এনেকৈ মই বনালোঁ, ফাৰ্ষ্ট টাইম বনাইছোঁ এইটো মই। এয়া বৰ টান হৈছে এইটো লাডুটো। এয়া এইটো এটা আইটেম মই বনালোঁ। লাডুৰ পিছত এয়া মুড়ি লাডু বনালে মায়ে, মই সহায় কৰি দিলোঁ আৰু লাডু বনোৱাত। এয়া মুড়ি লাডুৰ পাছত এয়া মিঠা নিমকিত মানে এনেকৈ চেনি পাক দি পিনে মিঠা নিমকি খুৰমা নিচিনা বনোৱা হয়, এয়া মায়ে বনালে। মিঠা নিমকি বেছিকৈ বনোৱা নাই, অকণমান বনাইছোঁ, কাৰণ সকলোৱে মিঠাটো ইমান ভালো নাপায়। এয়া মোৰ ফেভৰেট, সেইকাৰণে মোৰ বাবে। পিঠা পনা এইবোৰ শেষ হোৱাৰ পিছত এয়া আমাৰ ডিনাৰ চলিছে। এয়া পোলাও আৰু চিকেন, বেছি আইটেম কৰা নাই, চিম্পলকৈ খালোঁ। এয়া ৰাতিপুৱাৰ মই দেখুৱাইছোঁ। চাৰিওফালে কুঁৱলী, বৰ ঠাণ্ডা হৈছে, কুঁৱলীয়ে বগাকৈ আৱৰি আছে গছবিলাকক, একদম ভাল লাগিছে চাই, সেইকাৰণে মই ভাবিলোঁ ময়ো ব্লগত এইটো শ্বেয়াৰ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বিহুৰ ব্লগটো আৰম্ভ কৰিছোঁ। দেখিলে আপোনালোকে পিঠা পনাৰ যা যোগাৰ চলি আছে, কেনেকৈ বনাইছোঁ, আয়োজন কৰি আছোঁ। তাৰপিছত মায়ে বনাই আছে পিঠা, সেইবিলাক সকলোবোৰ দেখুৱাম। তাৰপিছত কোন আহিলে, কাকাক খোৱালোঁ, সেইবোৰ দেখুৱাম। অতিথি এবাৰ তেনেকৈ ইমান কাকোৱা আলহী মঠা নাছিলোঁ, আৰু যোনবিলাক আহিছিল মই ভিডিঅ' কৰাও নহ'ল, বৰ ব্যস্ত আছিলোঁ।
শেষৰ ভিডিঅ'ত দেখিব মই ধুনীয়াকৈ সকলো বনাইছোঁ মানে ভিডিঅ'টো তাত দেখাম। আৰু এয়া ৰাতিপুৱা মায়ে পিঠা বনাইছে, তেল পিঠা। ইয়াত কি মিক্স কৰিছে মায়ে জানে, অলপ পোৱা টাইপৰ বনাব মানে এইটো। এয়া বনাই আছে মায়ে ৰাতিপুৱা গৰম গৰম পিঠা আৰু চাহ, বঢ়িয়া লাগিব খাই। তেনেকৈ মায়ে বনাই আছে আৰু এয়া হ'ল কেইটামান পিঠা। কাবিয়া আৰু কাবিয়াৰ লগৰ দিছোঁ, দুজনীক বহুৱাইছোঁ মই এই বেঞ্চত। তেনেকৈ খুৱাম তাহাঁতক পিঠা। ফাৰ্ষ্ট তাহাঁতি আহিছে, তাৰপিছত আৰু মোৰ বাকী ষ্টুডেণ্টবোৰ আহিছে। সকলোকে এনেকৈ বেঞ্চ ডেস্কত বহুৱাই খুৱাম আৰু চবকে টিউশ্যন ৰুমতে। এয়া খাইছে আৰু গোটেইকেইটা একেলগত অহা নাই, বাকীকেইটা পিছত আহিব। যোনকেইটা আহিছে সিহঁতকে খুৱাই দিছোঁ আগতীয়াকৈ। এয়া এনেকৈ বহি খাইছে তাহাঁতি। এয়া এটা দুটা কৰি আৰু বাকী ষ্টুডেণ্টবিলাকো আহিছে। বিহু বুলি যিহেতু সকলোৱে স্কুল টিউশ্যন বন্ধ, সেইবাবে সিহঁতিও অলপ লেটকৈ আহিছে আৰু। এয়া কিছুমানে লাজ কৰিছে, মই ভিডিঅ' বনাইছোঁ কাৰণে চোৱা নাই। এয়া তাহাঁতক এনেকৈ খুৱাইছোঁ। ভাল লাগে সৰু ল'ৰা ছোৱালীবিলাকক খুৱায়ো। মই সেইকাৰণে যেতিয়া যি পাৰোঁ মই অলপ এনেকৈ চেলিব্ৰেট কৰি থাকোঁ মই তাহাঁতৰ লগত। এয়া ষ্টুডেণ্টবিলাকক খুৱাই মই সামৰিলোঁ। সকলো ষ্টুডেণ্ট নাহিলে, কিছুমান চাগে ক'ৰবাত ফুৰিব গৈছে। তাৰপিছত এয়া মই কি মানে আমাৰ ঘৰত কি আইটেম বনাইছিলোঁ বিহু বুলি, এয়া সকলোবোৰ মই এনেকৈ ভিডিঅ'ত দেখুৱাইছোঁ। ধুনীয়াকৈ থাল এখনত সজাই পিনে ইমানবিলাকে আইটেম আমি বনাইছিলোঁ বিহু বুলি। নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তাৰপিছত পিঠা, তেল পিঠা, নিমকি, মিঠা নিমকি, মুড়ি লাডু আৰু এয়া চুজি লাডু, কাজু খিচমিচ দি পিনে ইমানকেইটাই আৰু আইটেম বনালোঁ। এয়া মই এনেকৈ ধুনীয়াকৈ সজাই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে প্লিজ জনাব কেনে পালে চাই পিনে। আপোনালোকৰ কমেণ্ট পাবলৈ মই আশা ৰাখিলোঁ। আৰু আগলৈ আৰু ভালকৈ মই ভিডিঅ' বনাম, আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব। তাৰপিছত এয়া আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বিহু ভ্লগটো, ইয়াতে শেষ কৰোঁ। আৰু হোপ আপোনালোকে যেন ভাল পালে, প্লিজ কেনে পালে প্লিজ জনাব। আৰু আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে বিহু বুলি কেইকপিমান ফটো শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ফুলৰ কালেকশ্যন আৰু মোৰ ফটো। এয়া বিহু বুলি হাতত জেতুকা, খোপাত ফুল, এয়া কাবিয়াৰ মোৰ ফটো। কাবিয়াৰ এয়া বিহু নচাৰ চাদৰ মেখেলাতে এনেকৈ প'ষ্ট দি কিনে ফটো। হোপ আপোনালোকে যেন ভাল পায়। বিহু বুলি তাই আৰু মোৰ এনেকৈ অলপ ফটো ছেশ্যন চলিলে আৰু আকৌ নেক্সট ভ্লগত আকৌ লগ পাম। নতুন এটা ভ্লগ মই আকৌ সোনকালে আনিম আপোনালোকৰ বাবে।